প্ৰায় আমাৰ অনুশীলন সামৰিবলৈ আজি একেবাৰে শেষৰ দিন আৰু তাৰে আজি খুব ৰিভিজন দিছো আৰু ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল থাম্বনেল তাতে ইন্ট্ৰ দেখা পাই আপোনালোকে নিশ্চয় গম পাইছে যেহেতু বিহু আহি পালে আৰু বিহুৰ প্ৰস্তুতি কেনে চলিছে মানে ছিংগাৰ্ছবোৰৰ তো মই ৰিচেণ্টলি গৈছিলোঁ আমাৰ সকলোৰে মৰমৰ দীপশিখা বৰাৰ ৰিহাৰ্চেলত গৈছিলোঁ আৰু কেনেদৰে বিহুৰ প্ৰস্তুতি চলিছে এই ভিডিঅ'টো আৰু যদি চেনেল নহয় চেনেল ছাবস্ক্ৰাইব কৰিব নাপাৰিব লগতে বেল আইকন প্ৰেছ কৰি থৈ দিব আৰু যদি মোক এতিয়া ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰা ডেছক্ৰিপশ্যন লিংক আছে গৈ পেলাই কৰি দিব তো দেখিলে আপোনালোকে ৰিহাৰ্চেল চলি আছিলে গোটেইখিনি গানটো দেখাব নোৱাৰো কাৰণ কপিৰাইটৰ ইছ্যু আছে বহুত কিবা কিবি ইছ্যু আছে তো বা কেনেকুৱা লাগিছে মানে প্ৰেক্টিছ কৰি এবছৰৰ পিছত আকৌ এইবছৰ প্ৰায় আমাৰ অনুশীলন সামৰিবলৈ আজি একেবাৰে শেষৰ দিন আৰু তাৰে আজি খুব ৰিভিজন দিছো আৰু থাকি যোৱা গানবোৰ আজি চাই আছো আৰু ভুলবোৰ ইয়াত শুধৰাই আছো গতিকে প্ৰেক্টিছৰ পৰা আচলতে হেৰি দেখুৱাই দিবলৈ ডাইৰেক্টকৈ অসুবিধা হয় কাৰণ আমি ইয়াত প্ৰায় ভুলখিনিহে বিচাৰি উলিয়াওঁ বেছিকৈ কিন্তু ভাল লাগিছে তুমি আহিছা আৰু সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত উদং জ্ঞাপন কৰিলোঁ আগতীয়াকৈ তোমালৈও থাকিলে ধন্যবাদ বিহু শিডিউল মানে কেনেকুৱা এতিয়া পৰা টাইট চলি আছে নে শিডিউল বহুত টাইট চলি আছে আমাৰ 14 তাৰিখৰ পৰা আৰম্ভ এতিয়ালৈকে যিখন আমাৰ লিষ্ট আছে আৰু 13 তাৰিখৰ পৰা হ'বলগীয়া হৈ আছে 13 তাৰিখটো আমি খুব সোনকালে লিষ্টখন আপডেট কৰিম আপোনালোকে গম পাব এতিয়ালৈকে 14 তাৰিখৰ পৰাই আমাৰ অনুষ্ঠান এইবাৰ উজনিৰ পৰা আৰম্ভ কৰিম মানে আপাৰৰ পৰা আপোনালোকে আৰম্ভ কৰিব আনবাৰ গুৱাহাটীৰ পৰা বা এইটো ফালৰ পৰা আমাৰ আৰম্ভ কৰা হয় কিন্তু এইবাৰ আমি ধেমাজিৰ পৰা আৰম্ভ কৰিম এতিয়াৰ শিডিউল মতে 14 তাৰিখে ধেমাজিত আছে তাৰপিছত শিৱসাগৰ তাৰপিছত আকৌ নামনিলৈ আহিম তেনেকৈ আছে শিডিউলটো তো এতিয়া ডেটছবোৰ বুকিং হৈ গৈ আছে কাৰণ এতিয়া টাইম নাই বেছি কিন্তু হ'লেও যিহেতু মে'লৈকে চলে প্ৰগ্ৰেমবোৰ তো এনেকৈ বুকিংছ আহি আছে হৈ আছে তো প্ৰগ্ৰেমবোৰ আপোনালোকে চাব ধুনীয়াকৈ আৰু হয়তো কোনোবা দিনাখন প্ৰগ্ৰেম লগ পাব বাৰু সেইটো বেলেগ কথা বাৰু তো ধন্যবাদ ভাল লাগিলে মানে লগ পাম সোনকালে লগ পাম নিশ্চয় লগ অ'কে চলো বাই 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 বাই